আমিবোৰ গাঁৱলীয়া মানুহ গাঁৱৰ পৰিৱেশৰ দৰে আমাৰ মনবোৰ সেউজীয়া আজিৰ কাহিনীটো ঠিক তেনেকুৱাই এটা গাঁৱলীয়া নিভাঁজ পৰিৱেশ নিভাঁজ মন আৰু নিভাঁজ কথাৰে আহকচোন আমি সেই কাহিনীৰ মাজলৈ সোমাই যাওঁ আজি দাদা আহি পাব ন আহিম বুলিতো কৈছিল কিন্তু এতিয়ালৈকেচোন আহিয়ে পোৱাহি নাই খুৰী নিৰঞ্জন এই আমাৰ আজি আহি পাব ন আহিম বুলিতো কৈছিল কিন্তু এতিয়ালৈকেচোন আহিয়ে পোৱা নাই নহ'লে মই এবাৰ আগবাঢ়ি গৈ চাওঁ নেকি ঠিকেই কৈছ তই বোপাই যাচোন যা অলপ আগবাঢ়ি গৈছা ঠিক আছে ঠিক আছে ঠিক আছে মাছলৈ গৈছিলোঁ এজনীও নাপালোঁ ঘৰলৈ আহি মই নিমখ ভাত খাই দিলোঁ আই গ'ল মোৰ দোষ দিন সলনি নহবি আৰু ন তই কি ভেবাৰ কি চাই আছ এতিয়া চাই থাকিবি মোক উঠাবি চাইকেলখন উঠা আগত বল বল আৰু ক দোষ তোৰ দিনবোৰ কেনেকুৱা গৈছে আমাৰনো কি আৰু দুখীয়া হৈ জন্ম লৈছো দুখীয়া হৈ মৰিমগে চাগে তেনেকে কেলে কৈছ সময় ঠিক হৈ যাব চব নাজানো আৰু ভগৱানে কি বিহু দেখুৱাই আচ্ছা কাম কৰ তই হাত মুখ ধুই ফ্ৰী হৈ লগে মোৰ কাম এটা আছে কৰি আহি সন্ধিয়া তোক লগ পাই আছো দে হ'ব দে যা মা ঐ মা মা ঐ মা বাবা আহি পালোহি দে আহি পাওঁতে ইমান দেৰি হ'ল যে কি কবি আৰু ৰাস্তা ঘাটবোৰ ইমান যে বেয়া আহি পাওঁতে দেৰিটো হ'বই ন তাকেহে হেৰি নহয় বাবা এইবাৰ কিমান দিনলৈ আহিছে এইবাৰ একেবাৰে আহিছোঁ আৰু এতিয়া চাকৰি এটা বিচৰাৰ ওপৰতহে কথা ৰাম মা তইনো আৰু কিমান প্ৰশ্ন কৰি নাথাক দাদা আহি পাইছেহিহে লাহে ধীৰেতো এইবিলাক আলোচনা কৰিব পাৰ হয়তো মই পাহৰিয়ে গৈছিলোঁ যা যা তই হাত মুখকেইটা ধুই লৈ গৈ মই তোৰ বাবে খোৱাৰ যোগাৰ কৰোঁগৈ আৰু ক তোৰ পঢ়া শুনা কেনেকুৱা চলিছে আৰু ঠিকেই পিছে তই মোলৈ কি আনিছ আনিছোঁ ৰ হাত মুখকেইটা ধুই ল তাৰ পৰা দি আছোঁ ঘৰলৈ কালি আহিলে আজিলৈকে সি মোক খবৰ এটা ল'ব পৰা নাই চাওঁচোন কিমান দিনলৈকে সি মোৰ খবৰ নোলোৱাকৈ থাকিব পাৰে যেতিয়ালৈকে সি মোৰ খবৰ নলয় ময়ো পাত্তা নিদিওঁ বাপেকে ঐ কি অকলে অকলে ভুৰভুৰাই আছ পাগলী হলি নেকি হেই তহঁতি কি বুজিবিও মোৰ কথা কুকুৰাই ডাক দিয়ে মৰ্ণিঙত মায়ে পানী আনে বাল্টিঙত ঐ ঠেলা চাবোন ঠেলা চাবোন তোৰ লগৰটো কি হলো কালিয়ে যে আহিলে এতিয়ালৈকে মোক খবৰ এটা লোৱা নাই
আজি তোক ক'ত যাবি সদায় মোক কৈ থাক আজি তোক মই পাম কি তই গম নাপাৱ নেকি বিপ্লৱে কালি ঘৰলৈ চহৰৰ পৰা ছোৱালী এজনী পলুৱাই আনিলে তোক পাহৰিলে আৰু সি এনে ঠগিলে তোক কি চাৰে ঢেলা চাবোন বেছি ফটো আমি নকৰ কিবা খং উঠিব লাগিলে চাবি কিন্তু তোৰ এনেই গ'ল যিজনী ছোৱালী আনিলে তইতো কি তাই একদম আলিয়া ভাতৰ নিচিনা চালা ভাল পাব মোক বিয়া পাতিব বেলেগক ৰ তাক আজিয়ে খবৰ লৈ আছো আৰু এই আলিয়া ভাতৰ পৰা ভাত মই বেলেগ কৰি আছো এতিয়াহে জমিব কুকুৰাই ডাক দিয়ে মৰ্ণিং এতিয়া কি কৰিম বুলি ভাবিছ বাবা চাও চাকৰি এটা বিচাৰি কি হয় ক'তনো ইমান সহজতে চাকৰি পাবি আজিকালি চাকৰি মানে টকাৰহে খেল যাৰে টকা তাৰে চাকৰি তথাপিও চাকৰি এটাটো বিচাৰিবই লাগিব বিপ্লৱ অ বিপ্লৱ কোন লুকুৱাই থৈছ হা হেজনী গাঁৱত থাকোতে লিলিমাই কৰিবি মোৰ লগত আৰু এতিয়া চহৰৰ পৰা বেলেগ এজনী লৈ আনিলি ঐ তৰালি কি হৈছে মানে কিনো আবুল ডাবুলবোৰ বকি আছ বৰ্মা আপুনি কথাই নকব সব জানি বুজিও আপুনি মোৰ লগত এনেকুৱা কৰিলে কি হ'ব এতিয়া মোৰ আৰে তোৰ হল কি হেতুটো ক এতিয়া একো নজনাই হলি সব মিলি ভগত আৰু ভন্টি তই এনে বব বুলি লেলাই থাকিবি আৰু এতিয়া চহৰৰ ধুনীয়া বৌ পাই মোক পাহৰি গলি চহৰৰ ধুনীয়া বৌ কৰ ধুনীয়া বৌ কিহৰ ধুনীয়া বৌ নিৰঞ্জনে চোন কৈছিলে তই বোলে বেলেগ এজনী চহৰৰ পৰা বিয়া পাতি আনিলি সেইকাৰণেহে মই তই আৰু তাৰ কথা বিশ্বাস কৰিছ কি যে হ'ব তোৰ কেনে আনকালে মোক জোকাই থকা নহয় আজিতো একেবাৰে হিচাপ লৈ ললো চালা ঢেলা চাবোন তোৰ পৰা আজি মই লাজ পালো তোক আজি ৰ পলা 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 ঐ নেলিকাই চিকেটা দে আহিলে আৰু এইকেইটা দিগদাৰ দিবলৈ সদায় সদায় দে চিকেটা দে দে সোনকালে দে ইমান দেৰি লাগে নেকি ল ঐ তোৰ দুশ্মন আহিল নহয় দুশ্মন কোন দুশ্মন বে বিপ্লৱ আকৌ কি এতিয়াতো আৰু পাত্তা নিদিয়ে তোক দে 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 চিগাৰেটটো দে কি বেবে আছ ঐ চা না 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 নাম লওঁতে আহি পাই গ'ল সি চেম্পু দুপাকেটমান দেচোন চেম্পু কি চেম্পু দিম সানচিলিক ড্ৰপ ক্লিনিক প্লাছ কি দিম এতিয়ালৈকে গাই ধৰা নাই চুপ থাক ঐ নালিকাই চবতকৈ ভাল ব্ৰেণ্ডটো দে ঐ এইটো ল আটাইতকৈ দামী আৰু আটাইতকৈ ভাল নালাগে কোনো দৰকাৰ নাই নিজৰ লাগতিয়াল বস্তু নিজে ল'ব পাৰোঁ দুটকীয়া চেম্পু 5 পেকেট দিয়ক নালিকাই পইচা মই দিম এ হ'ব 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 বাৰ পইচা দিয়া এটা ওলাইছে ঐ তৰা কিয়নো ইমান খং কৰ তই মই তোক ইমান ভাল পাওঁ ইমান মৰম কৰোঁ তথাপিও তই বুজিব চেষ্টা নকৰ কিয় তৰা
মইতো কি বুজিব লাগে হা তই জানো যে মই বিপ্লৱক কিমান ভাল পাওঁ তথাপিও তই মোৰ পিছত কিয় ইমান লাগি থাক চা অৰিন্দম মইতো শেষবাৰৰ বাবে কৈছোঁ মোৰ পিছত তই এনেকৈ লাগি নাথাকিবি নহ'লে কিন্তু কথা বেয়া হ'ব বাবা বাবা ও বাবা মা কি হৈছে মা নাজানো বাবা কি হৈছে গাটো বহুত বেয়া লাগিছে ভণ্টি ঐ ভণ্টি পানী গিলাচ আনচোন অলপ ভাল পাইছনে মা এতিয়া অলপ ভাল পাইছোঁ বাবা কেতিয়াবা এনেকৈ গুচি যাম চাগে তহঁতৰ মাজৰ পৰা কিনো অমংগল কথাবোৰ কৈ থাক শুই যা ঠিক আছে যা যা তহঁতেও শুই যা তইতো চহৰলৈ গৈ মোক পাহৰিয়ে গৈছিলি চাগে কিয় তেনেকৈ কৈছ মই তোক পাহৰিব পাৰোঁ বুলি কেনেকৈ ভাবি ললি হ'ব জানো নহয় সেইকাৰণেহে ইমান দিনে মোক খবৰ এটা নোলোৱাকৈ আছিলি কি কবি চিন্তাবোৰেচোন লগেই নেৰা হৈছে কি যে কৰোঁ ভাবিয়ে পোৱা নাই চাকৰি এটা যে কেনেকৈ গোটাই লওঁ ভাবিয়ে পোৱা নাই মাৰ গাটোচোন মাজে মাজে বেয়া হৈয়ে থাকে ইফালে ভনীজনীৰ কথাও ভাবিবলৈ সময় হৈছে এনেকৈনো চাকৰি বিচাৰি থাকিলে ক'তনো পাবি কাৰোবাৰতো সহায় ল'ব লাগিবই তাকেহে লগৰ এজনে কৈছিল মানুহ এজনে চাকৰি দিয়াব পাৰে বুলি কাইলৈ এবাৰ লগ কৰি আহোঁ নেকি ঠিকে কৈছ তই এবাৰ গৈ লগ কৰি আহ কি জানিবা কথাবোৰ অলপ আগবাঢ়েই কাইলৈ গৈয়ে আহিম বল ঘৰলৈ যাওঁ সন্ধিয়া হ'ল দিনৰ দিনডাল তামোল চুবাই অ'ত লেলাব এই ঘৰখনৰ কাম এটা কৰিবলৈও আজি নাই তাই কি যে ভুল কৰিলো জীৱনত এইজনী নিচিনা দাগ কাটি বাৰীটোহে পালোঁ আই ভগৱান ৰ পখিলি কিমাননো কাম নকৰা ৰাতিপুৱাৰে পৰা কাম কৰি অৱস্থা একেবাৰে বেয়া হৈ গৈছে তাতে আকৌ মানুহে এইবোৰ কৰি থকা দেখিলে কি যে ক'ব নহয় নাই তোৰ একো নাযায় তোৰ গৌৰৱহে কথা এইটো মতাই মাইকী পেটিকোট ধুই দিবলগীয়া হৈছে বেছি মোক চলিছে নেকি মোক বন্ধ কৰি চব চাপ কাম কৰ ভিতৰত কাহিবাত ধুব আছে বিয়া পাতি দুটাকৈ ল'ৰা ছোৱালীয়েই হ'ল এতিয়ালৈকে গমেই নেপালোঁ তাই মোৰ মাইকী নে মই তাইৰ মাইকী ধেই তেৰি খৰ কৰ কাম খৰ ক'ত যাও তই এনেই অলপমান ওলাই যাওঁ লগৰকেইটাৰ লগত তোৰ ঘূৰি ফুৰা বাহিৰে আৰু বেলেগ কাম নাই আৰু বাপেৰৰ টকাখিনি কেনেকৈ শেষ কৰোঁ সেইটোহে বিচাৰিছ দেউতা সদায় যে একেবোৰ কথাকে বলকি থাক দিনৰ দিনটো কি মই ঘৰতে সোমাই থাকিম নেকি দিনৰ দিনটোতো ঘৰত সোমাই থাকিবলৈ মই কোৱা নাই নহয় কিন্তু অলপ চলপ হ'লেওতো তই বাপেৰৰ ব্যৱসায়টোত সহায় কৰি দিব পাৰ নাই দেউতা মই এতিয়া এই ব্যৱসায়ত লাগি থাকিব নাই মোৰ এতিয়া ঘূৰি ফুৰা বয়স যাওঁ মই ওলাই যাওঁ মোৰ দেৰি হৈছে
বৰ যেন এনে ডাঙৰ অফিচাৰজনহে বাপেকৰ কথাখিনি শুনিবলৈ সময় নাই তাৰ ইচ 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 কি যে ভুল কাম কৰিলোঁ ইয়াৰ নিচিনা ল'ৰা এটা পায় তই মোক ভাল পাওঁ নে নেপাওঁ সেয়া মোৰ বিষয় নহয় মই তোক ভাল পাওঁ সেয়াই মোৰ আনন্দ মই তোক কিমান ভাল পাওঁ সেয়া মই তোক ভাষাৰে বুজাব নোৱাৰোঁ তৰালি কেৱল তই মোৰ হ সেয়াই মই বিচাৰোঁ প্ৰেম ভাল পোৱা জীৱনত বহুবাৰ হ'ব পাৰে কিন্তু সঁচা ভাল পোৱা জীৱনত এবাৰহে হয় যাক অন্তৰৰ পৰা কেতিয়াও মুচিব নোৱাৰি অঁ দাদা বাহ বাহ বাহ
মোৰ ফ্ৰেণ্ড তুষাৰে আপোনাৰ কথা কৈছিল হয় 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 কল কৰিছিলে সি মোক আচ্ছা ভাইটি কিমানলৈকে পঢ়া শুনা কৰিলা তুমি মই এবাৰ ডিগ্ৰী শেষ কৰিছোঁ গুড ভেৰি গুড ঠিক আছে বাৰু তোমাৰ কাম হৈ যাব কিন্তু ভাইটি তাৰ বিনিময়ত তুমি মোক 5 লাখ টকা দিব লাগিব 5 লাখ টকা কিন্তু আচৰিত হ'বলগীয়া ইয়াত একো নাই মাত্ৰ 5 লাখ টকাহে চাকৰি কৰা তুমি 2-3 মাহৰ পিছত সম্পূৰ্ণ টকাখিনি উলিয়াই ল'ব পাৰিবা তাতে তোমালোকৰ দৰে টেলেণ্টেড ল'ৰা কিন্তু দাদা আমাৰ দৰে এজন মধ্যবিত্ত ল'ৰাই ইমানবোৰ টকা ক'ৰ পৰা যোগাৰ কৰি দিম চোৱা ভাইটি তুমি ক'ৰ পৰা কেনেকৈ টকা যোগাৰ কৰা সেইটো তোমাৰ কথা যদি তোমাক চাকৰি লাগে তুমি 5 লাখ টকা দিব লাগিব নহ'লে বহুত মানুহ লাইনত ৰৈ আছে চাকৰি লোৱা আচ্ছা ভাইটি তুমি এতিয়া যাব পাৰা যেতিয়া পইচাটো যোগাৰ হ'ব তুমি মোক জনাই দিবা এই নালিকাই দে 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 চাদা পালিকে দে তহঁতক সেই মানে মই ফ্ৰীতে চাদা খুৱাবলৈ সেই দোকানখন খুলি থৈছোঁ আৰু বৰ চাদা পালি খোৱালে তাৰ সম্পত্তি শেষ হৈ যাব দে দে হ'ব ল খা মৰ আচ্ছা নালিকাই এইবছৰ বহাগতে বিয়াখন পাতি পেলাও নি বুলি ভাবিছোঁ তোৰ একাষাৰ কথাকে আজি 4 বছৰৰ পৰা শুনিয়ে আছোঁ আৰু কিমান বছৰ শুনিব লাগিব তাৰ কোনো ঠিক নাই 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 এইবাৰ মই যি কৈছোঁ খাটাং কৈছোঁ যে মই বিয়াখন পাতিমেই যেতিয়ালৈকে তই বিয়া পাতিবি তেতিয়ালৈকে তই ল'ৰা ছোৱালী নাম থ'বলৈ নামেই বিচাৰি নেপাবি বুজিছ মানে তই যেতিয়ালৈকে বিয়া পাতিম বুলি ভাবিছ তেতিয়ালৈকে বেলেগে ল'ৰা ছোৱালীবোৰ নাম থৈ শেষেই কৰিব তই নিজৰ ল'ৰা ছোৱালী নাম থ'বলৈ আৰু বিচাৰি নেপাবি কি যে কথাবোৰ কয় নালিকাই ধেত সঁচা কথাটোকে কৈছোঁ বুজিছ কথাবোৰ একো ভালেই নহৈছে দেখোন মা এতিয়া ক'ৰ পৰা ঘপককৈ ইমানবোৰ টকা যোগাৰ কৰি দিওঁ দেউতাৰে জীয়াই থকা হ'লে আজি ইমানবোৰ দুখ নহ'লেই হ'লে মইনো কি কৰোঁ একো ভাবিয়ে পোৱা নাই মা তেনেকৈ কিয় কৈছ দেউতাৰ অবিহনেও তই আমাক সকলোবোৰ দিয়েই আছ এতিয়া লাগে বুলি ক'লে ইমানবোৰ টকা ক'ৰ পৰা যোগাৰ কৰি দিবি সেইটো ময়ো বুজিছোঁ নহ'লে ঘৰৰ মাটিখিনিকে বন্ধকত দি দিওঁ নেকি নাই নাই মা এইটো কেতিয়াও হ'ব দিব নোৱাৰোঁ মই এই মাটিখিনিৰ লগত দেউতাৰ আৱেগ জড়িত হৈ আছে আৰু মই কেতিয়াও দেউতাৰ আৱেগবোৰৰ লগত হেতালি খেলিব নোৱাৰোঁ চা বাবা আজিকালি টকা নিদিলে ক'তো চাকৰি নাপাওঁ আৰু মাত্ৰ অলপ দিনৰহে কথা চাকৰিটো হৈ যোৱাৰ পিছত আকৌ মাটিখিনি মোকলাই ল'ব পাৰিবি কিন্তু মা কোনো কিন্তু নাই মই আজিয়ে গাঁওবুঢ়াৰ ওচৰত গৈ মাটিখিনি কথা পাতিমগৈ ককাইদেউ ককাইদেউ পূৰ্ণিমাচোন ব কচোন কিনো সকামত আহিব লগা হ'ল আচলতে ককাইদেউ মোৰ এটা বিশেষ সমস্যাত পৰিহে আপোনাৰ ওচৰলৈ আহিব লগা হ'ল
কিনো সমস্যাত পৰিল মোক অলপ টকাৰ প্ৰয়োজন হৈছিলে তাকেহে মোৰ ঘৰৰ মাটিখিনিকে বন্ধকত দিব খুজিছোঁ ককাইদেউ ইমান টকা কিয় দৰকাৰ হৈছে মাটি বন্ধক দিবলগীয়া হৈছে যে আচলতে ককাইদেউ মোৰ ল'ৰাটোৰ চাকৰি এটাৰ কাৰণে ঘোষ দিব লগা হৈছে সেইটো কথা ঠিক আছে দে গাঁৱৰ মানুহ তহঁতক যদি ময়ে নাচাওঁ চাবনো কোনে দে হ'ব দে মই চাই দিম ঠিক আছে ককাইদেউ মই এতিয়া উঠিছোঁ যা ভাল বাৰু চাই দিম দে চাওক মিষ্টাৰ বৰুৱা মোৰ কামটো যিমান পাৰে অতি সোনকালে কৰিবলৈ চেষ্টা কৰক ভিতৰি বহুত প্ৰেছাৰ পাই আছোঁ বুজিছে চাওক মিষ্টাৰ গোহাঁই আমি যিমানখিনি পাৰিছোঁ চেষ্টা অব্যাহত ৰাখিছোঁ আপুনিতো জানেই আমাতকৈ বহুত ওপৰত বুজি পাইছে আৰু সেইবোৰ আপুনি চিন্তা কৰিব নালাগে আপোনালোকৰ কমিশ্যন আপোনালোকে সময়মতে পাই যাব মোৰ কামটো সোনকালে হোৱাটো মই বিচাৰোঁ মিষ্টাৰ গোহাঁই আপোনাৰ কাম হ'লগৈ বুলিয়ে ধৰক আৰু কিন্তু মই আহিছোঁ আকৌ যাতে ফোন কৰিবলগীয়া নহয় আপুনি যাব পাৰে দত্ত দত্ত গধূলিৰ কাৰণে যোগাৰ এটা কৰা চাওঁতে চাওঁতে বিহু পাবহিয়ে হ'ল ন তইতো বহুত বছৰ বিহু পোৱা নাই এবাৰ একেলগতে বিহু মাৰিম হা ক'তনো বিহু মাৰা হ'ব আৰু ইফালে সিফালে লাগি থাকোঁতে দেখোন সময় নাপাওঁ চাওঁ কি হয় কিমাননো আৰু চিৰিয়াছ হৈ নাথাকো ইমান বছৰ বছৰ বিহুৰ সময়ত ঘৰলৈ আহিছে অলপতো ফূৰ্তি ধেমালি কৰিব পাৰোঁ মোৰ সমস্যাবোৰ শেষ হ'বলৈ দে তাৰপিছত একেলগে বহুত ফূৰ্তি কৰিম আৰু তোক একেবাৰে নিজৰ কৰি ল'ম সঁচা কিতাক চা কোননো হয় কিতা আজি তোক ভাল পোৱা হ'লে এনেকে খোজ কাঢ়ি কৰি ফুৰিব লগা নহ'ল চা শুনা ভাই তৰালিৰ যাৰ লগত ঘূৰি ফুৰিলেও এদিন মোৰ কৰি ল'ম বে বাদ দে এই চবৰ লগত লাগি থাকে নেকি বল নিজেই যুঁজিব নোৱাৰি মাইকীক পঠাইছে বে কাপোৰ চালা চা অৰিন্দম তোৰ লগত মোৰ কোনো ব্যক্তিগত আক্ষেপ নাই মিছাতে কাজিয়াৰ সৃষ্টি নকৰিবি ভাই বে দম দি দিলে বে চালা মোক দম দিব আহিছ তই চিনি পোৱা নাই মোক অৰিন্দম হয় অৰিন্দম গাঁৱৰ পুতেক চালা দম দিব আহিছে তই মোক ঐ বসা
মালি চাক ইমান বেয়াকে মাৰিব লাগে না হ্যাঁ এটা বিপ্লব শুন ওই কোন নাকি রে ওই শালা ওটা খুন শালা ওই বিপ্লব ওই বিপ্লব ওই বিপ্লব ওই ওই শালা ওই 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 শালা ওই ওই শালা শালা তো পুৱাই পুৱাই ক'লে ওলাইছোঁ এনে এই বিপ্লৱীতৰ ঘৰৰ পৰা আহোঁগৈ সি অহাৰ পৰা তোৰ অলপ উৎপাত বেছি হোৱা নাইনে এতিয়া তই এজনী গাভৰু ছোৱালী এনেকৈ এতিয়া ঘূৰি ফুৰিলে নহ'ব নহয় ওহ দেউতা কিমান আৰু একেখিনি কথাকে কৈ নাথাক আমনি লাগিছে আৰু একেখিনি কথাকে শুনি শুনি আমনি লগা কথা নহয় পিছত এনেকৈয়ে গাঁৱত ইটো সিটো কথা ওলাবলৈ আৰম্ভ হ'ব আৰে দেউতা যোনে যি কৈ থাকক মানুহে বেয়া পোৱা কাম মই একো কৰা নাই নহয় মই যাওঁ টেবুলত ভাত বাঢ়ি ঢাকি থৈছোঁ খাই ল'বি উফ ৰাম ইহঁতক একো এটাই কথা ক'ব নোৱাৰা হ'লো আচ্ছা ভাইটি কথাবোৰ কিমান দূৰ আগবাঢ়িল দাদা মই লৈ আহিছিলা আচ্ছা ঠিক আছে বাৰু তুমি এতিয়া যাব পাৰা তোমাৰ কামটো হ'লে মই ফোন কৰি জনাই দিম দাদা বহুত বিশ্বাসত আপোনাক কামটো কৰিবলৈ দিছোঁ তুমি কিয় চিন্তা কৰিছা ডেকা ল'ৰা মই আছোঁ নহয় তুমি এতিয়া নিশ্চিন্ত মনে যোৱা তোমাৰ কামটো হ'ল বুলিয়ে ধৰি লোৱা ঠিক আছে দাদা মই এতিয়া গৈ থাকোঁ হ'ব তুমি গৈ থাকা বিশ্বাস পৃথিৱীত আৰু তই মানুহ বিচাৰি নাপালি যা বেটা যা থুকন মাকো অ উঠিছনে উঠ এইজনী এতিয়াও শুই উঠিব হোৱাই নাই ৰাতি 10-11 বজালৈকে সেইকেইজনীৰ লগত গোটৰ মিটিং গোটৰ পাৰ্টি এই আনৰ ভাল বেয়া আলোচনা এইবোৰেই আৰু কি বতাহ সোমালে থুকন মাক উঠ হে কি বলকি আছ এই ফুট পোৱাতে কাউৰীয়ে গু নখাং দে কি বকি আছ ৰাতি শুব পোৱা নাই গা বিষত ইফালে এটা সিফালে এটা কাটি এটাও খলাব পৰা নাই এই ফুট পোৱাতে কি বলকি আছ ফুট পোৱা হৈ থকা নাই অ হে 8-9 বাজিবৰ হ'ল কিডাল কৰিব ৰাতিপুৱাতে উঠি হে কিডাল কৰিলো বহুত কৰিলো হে শুই উঠিবৰ পৰা কামেই কৰি আছো কাঁহী বাতি ধুলো কালি পৰি থকা কাপোৰ দম ধুলো এই ঘৰ চোতালখন হাৰি এতিয়া এই চাহ পানী বাতি খাইছোহি বিহু পালেহি হে গোটৰ টকা কেইটা লৈ পিনে মই হে ঘৰৰ বজাৰ লৰা বজাৰ কাপোৰ আনিব লাগে চাবোন আনিব লাগে তেল নিমখ আনিব লাগে হেখিনি কোনে তই আনিবি হে মইহে আনিব লাগিব মোৰ কাম মই সময়মতে কৰিম তই হালা কৰি থাকিবি মনে মনে থাক ডাং কাটি ডাং কোপ চাবা ঘৰখন তাইহে চলাইছে যেনিবা মোৰ সেই দোকানৰ লাভৰ টকা কেইটাৰে চাদা তামোল চূণ পাণ সেইবোৰ কোনে আনি দিছে অৰ্ডাৰ মতেই কাম ঐ কি কলি ঘৰ চলাইহি হে উলা কাম কৈছেহি ৰাতিপুৱা পৰা হে অত এহুপা যাব তত এহুপা যাব হে কাম কৈছে উলা
থুকনো থুকন সৌ বেটা মোৰ সেই দোকানত পিন্ধা হাফ পেণ্ট আৰু ভাতকেইটা দোকানলৈকে লৈ যাবি মই দোকানখনকে সাৰি থাকোঁ যা হে হাঁচ দেখালে নমৰ ৰাতিপুৱাতে বকলা মিল লৈছে তোক কুচি পেলাওঁ সৌটো নিৰঞ্জন নহয়নে ঐ নিৰঞ্জন নিৰঞ্জন কি হ'ল নালিকাই হেৰি নহয় মোৰ সেই দোকানৰ বাকীকেইটা সেইদিনাখনেই দিম বুলি ক'লি ক'ত আজিলৈকে দিয়াই নাই যে দোকানৰ বাকী অঁ কেতিয়া খাইছিলোঁ মই ক'ত তোৰ মনতেই নাই নে সেইদিনাখন দেখোন সেই ছোৱালী মখাক আনি পেলাই যে কিবা কিবি খুৱাইছিলিহি মনত নাই মনত পৰিলে নালিকাই মনত পৰিছে হেৰি তোৰ দোকানৰ বাকীকেইটা দিম দে বিহুলেনো কেইদিন আছে বিহু বজাৰখনো কৰিম তোৰ বাকীকেইটাও দিম অকণমান ধৈৰ্য ধৰ বিহুটো বেছি দিন নাই বুজিছ নালিকাই এইবাৰ বিহুত যেনে তেনে বিয়াখন পাতিলোঁ বুলি ভাবিছোঁ তই এটা কথা চাবি কিন্তু দেই মোৰ বিয়াত তই কিন্তু অলপমান হেল্প কৰিব লাগিব আকৌ মানে পইচা পাতি তই সঁচাকৈ বিয়া পাতিবি নে পাতিমতো পাত বুজিছ তই বিয়াখন পাতি ল'লে বৰ ভাল হ'ব ঘৰত কাম বনো হ'ব আৰু অলৌ তলৌকে তই ঘূৰি ফুৰিব লগাও নহয় পিছে আইগৰাকী ক'ৰ কি তই নাজানো গম নাপালি সেইদিনাখন চুপটোৰ দোকানতে মই চানা খুৱাই আছিলোঁ সেই বগাকে যে বগাকে সেইজনী আকৌ মই অলপ ধৰিব পাৰিছোঁ তাই কি চকুৰ ইংগিত আকাৰে চাউনীয়ে পিছে নালিকাই বৰকাৰা বুজিছ হাই লাখ তোৰ বৌজনীৰ দৰে চাবা আকৌ সেই মোৰ দৰে সেই কাপোৰ ধুব লগা কাঁহী বাতি ধুব লগা পেটিকোট ধুব লগা নহ'লেই হয় আৰু কৃষ্ণ প্ৰভু সেই ভাগত নপৰিলে হয় আৰু পিছে মই গৈ থাকোঁ বুজিছ মই গৈ থাকোঁ দে ই দেখোন গুচিয়ে গ'লগে এই দোকানৰ বাকী কথা দেখোন একোৱেই নোলালে নিৰঞ্জন এই ৰচোন ৰহ হে তেৰি গুচিয়ে গ'লগে নহয় তৰালি ঐ তৰালি তৰালি ঐ তৰালি তৰালি বৌ আহক বহক কি কৰি আছিলি এনেই আছিলোঁ ক'ৰ পৰা আহিলেনো ঘৰৰ পৰা আহিলোঁ কিবা কামত এই বতৰটো ইমান বেয়া এইবাৰ বিহু পালেহি নহয় জা জলপান জটাব লাগে ঘৰত থকা বৰা ধানকেইটা শুকুৱাবই নাপালোঁ ৰ'দেই নাই পিছে তহঁতৰ ঘৰত পাওঁ নেকি বুলি বৰা ধান কেইটামান বদলি লৈ তাকে খবৰ ল'বলৈ আহিলোঁ সেইটো কথা মই দেউতাক কথাটো ক'ম বাৰু ইফালে খবৰ কেনেকুৱা মানে বিপ্লৱৰ কথা কৈছোঁ তাৰ কথা ভালেই আছেহি লাজ কৰি দেখাইছে চা ফালে গাঁৱৰ মানুহ চবেই জানে সিহঁতৰ প্ৰেমৰ কথা মোৰ আগতহে লাজ কৰি দেখাইছে কি বিপ্লৱ কথাবোৰ কি হ'বগৈ কিবা সমিধান হ'বগৈ নে টকাবোৰ পানীত গ'ল বুলিয়ে ভাবিব লাগিব নাই নালিকাই ইমানবোৰ টকা ইমান সহজতে এৰি দিব নোৱাৰি আৰু সেইখিনি মোৰ বাবে অকল টকাই নহয় সেই টকাখিনিৰ লগত দেউতাৰ আৱেগ আৰু মাৰ আশা জড়িত হৈ আছে ইমান সহজতে কেতিয়াও এৰি দিব নোৱাৰি চা বিপ্লৱ যি কৰ সোনকালে কৰ দিনে দিনে তোৰ মা গাটো বহুত বেয়া হৈ আহিছে কেতিয়াবা ভাবিলে বহুত বেয়াই লাগে যদি কেনেবাকৈ তোৰ মাৰ নাই নালিকাই মোৰ মাৰ একো হ'ব নোৱাৰে মই মাক একো হ'ব নিদিওঁ চাবি নালিকাই মাক মই চহৰৰ ভাল ডক্টৰৰ ওচৰত নিওঁ গোটেই চহৰ ঘূৰাম মোৰ মাৰ একো নহয় নালিকাই একো নহয়
হেৰি কৰিবি অ' বিপ্লৱ তই পাৰিলে গধূলিলৈকে এপাক আহিবি আমাৰ ঘৰলৈ বৌৰাইও তোৰ কথা কৈয়ে থাকে ঠিক আছে আহিম দে এতিয়া কৈ থাকক মাল দুখেই জীৱনটোত দুখৰ বাহিৰে আৰু একো নাপালোঁ সৰুতেই দেউতাক হেৰুৱালোঁ আৰু এতিয়া দেউতাৰ তেজ ঘামেৰে বনোৱা মাটি বাৰী সকলোবোৰ হেৰুৱালোঁ ইমান অধৈৰ্য নহ'বচোন ভাই এটা ভাল সময় পাবলৈ এটা বেয়া সময় পাৰ কৰিবলৈ নে কি ক নালিকা তই কি ক তাকেইতো সব ঠিক হৈ যাব তই নিশ্চিন্ত থাক বিপ্লৱ তই নিশ্চিন্ত থাক আৰে ইমান দিনৰ পিছত ল'ৰাটো আমাৰ ঘৰলৈ আহিছে বেলেগ কথা পাতচোন ঐ তই এই সৰু ল'ৰাটোক খাই থাকিব তোৰ লাজ লগা নাই হে উঠ উঠ জলদি উঠ তহঁতি খা দেই মই আহিছোঁ বিপ্লৱ হ'ব আৰু থ আৰু খাব নালাগে ঘৰলৈ যা ৰাতি বহুত হ'ল নিৰঞ্জন তই ভালকৈ লৈ যা ইয়াক ঠিক আছে মই লৈ গৈছোঁ ঐ বৈ ধেত ধিক্কাৰ এই জীৱন সৰুৰে পৰা মায়ে ইমান কষ্ট কৰি পঢ়ালে আৰু মই মাৰ কাৰণে কি কৰিব পাৰিলোঁ বৰঞ্চ ঘৰৰ মাটিখিনি হেৰুৱালোঁ যিখিনি মাটিৰ বাহিৰে আমাৰ আৰু একোৱে নাই মানুহক বিশ্বাস কৰাটো ভুল নেকি বে হে ইমান বিশ্বাস কৰি টকাখিনি দিছিলোঁ কি হ'লগৈ এতিয়া কিয় ইমান দুৰ্নীতি কিয় ইমান ভ্ৰষ্টাচাৰ নাই এনেকৈ নহ'ব নাজানো মোৰ দৰে ল'ৰা আৰু কিমান প্ৰতাৰিত হৈ আছে ইয়াৰ বিৰুদ্ধে যুঁজ দিবই লাগিব তই নিৰঞ্জন মোক লগ দিবিনে যুঁজত হা মোক লগ দিবিনে দিম নিশ্চয় দিম দুৰ্নীতিৰ বিৰুদ্ধে এই যুঁজ আমি আগবঢ়াই নিম যিদৰে নেদেখা নদীৰ পাৰ কোনেও দেখা নাপায় ঠিক তেনেদৰে সমাজৰ পৰা আমি দুৰ্নীতি দেখা নোপোৱা কৰি দিম কোৱাচোন ভাইটি কিয় আহিবলগীয়া হ'ল কেছ এটা দিবলৈ আহিছোঁ ছাৰ কেছ কাৰ ওপৰত আৰু কিয় দালাল ৰঞ্জন গোহাঁইৰ ওপৰত কি দালাল ৰঞ্জন গোহাঁইৰ ওপৰত কেছ দিবলৈ আহিছা হয় এই দালাল ৰঞ্জন গোহাঁই চাকৰি দিম বুলি মোৰ পৰা 5 লাখ টকা খাই দিলে আৰু এতিয়া তাৰ কাৰণে মই বহুত বিপদত পৰিছোঁ
চোৱা ভাইটি, তুমি এটা কথা নাজানা নেকি? ঘোষ লোৱাজনতকৈ ঘোষ দিয়াজন বেছি অপৰাধী। আৰু তুমি যিজন মানুহৰ ওপৰত কেছ দিবলৈ আহিছা সেইজন মানুহ বহুত ওপৰৰ মাল। তুমি যুঁজিব পাৰিবা জানো? চব একেই নদীৰ মাছ, চব মিলি আছে আপোনালোকে। ৰাইজৰ পইচাই দৰমহা লয় আপোনালোকে, আৰু গুণ গাই আছে বেলেগৰ। ইমানেই যদি সিহঁতৰ গুণ গাবলৈ মন যায় তেন্তে সিহঁতৰ গোলামী নকৰে কিয়? তুমি প্ৰয়োজনতকৈ বেছি কথা কৈছা নেকি ভাইটি? এই খাকী পোচাকযোৰৰ বেয়া ব্যৱহাৰ নকৰিব ছাৰ। ৰক্ষকেই যদি ভক্ষক হয় তেন্তে আমি নৱপ্ৰজন্মই বেলেগ পদক্ষেপ ল'বলৈ বাধ্য হ'ম। দত্ত, ঐ দত্ত, ইয়াক উলিয়াই লৈ যোৱা থানাৰ পৰা বাহিৰলৈ। আজি গৈছোঁ ছাৰ, কিন্তু ইয়াৰ পৰিণাম বেয়া হ'ব। মাজনী, অ' মাজনী, পানী এগিলাচ আনচোন। বাবাইচোন আজি ইমান দেৰি কৰিছে ঘৰ আহোঁতে। আহিব আহিব মা, দাদা কামতহে গৈছে। আজি মোৰ বুকুখন বহুত বিষাইছে অ' মাজনী। বাবাই সোনকালে আহি পোৱাহেঁতেন ভাল আছিলে আজি। তই এনেই বহুত কথা চিন্তা কৰি থাকো মা। বলচোন অলপ বিচনাত আৰাম কৰিবি। কিয় যে ইমান পৰীক্ষা লৈছে ভগৱানে। ল'ৰাটোৱে ইমান কষ্ট কৰি পঢ়া শুনা কৰিলে, আজি চাকৰি নামত ইমানবোৰ টকা ঘোচ দি ঘৰৰ মাটি বাৰীখিনিও হেৰালোঁ। কেনেকৈ এতিয়া জীয়াই থাকিম? মই জন্ম দিয়া ল'ৰা ছোৱালীকেইটাৰ কাৰণে মই মাকজনী হৈও একো এটাই কৰি দিব নোৱাৰিলোঁ। কিয়নো এইবোৰ কৈ আছো? দাদা আহি পাবহি সোনকালে। তই এইবোৰ চিন্তা কৰি নাথাকচোন, চব ঠিক হৈ যাব মা। দাদাই কিবা এটা উপায় উলিয়াবতো। তই একদমেই চিন্তা কৰি নাথাক। বিপ্লৱ, বিপ্লৱ, তোৰ মা আৰু এই পৃথিৱীত নাই। কিয় এৰি গলা অ' বৰমা? মা, 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 কৰি দিওঁ, কিয় গুচি গলি তয়ো কৰি দিওঁ। ইমান সোনকালে গুচি যাবি বুলি আমি ভবা নাছিলো। মোক
ক্ষমা কৰি দিবি অ' মা তই য'তেই থাক শান্তিত থাকিবি আৰু তাৰ পৰা মোকো চাই থাকিবি তোৰ এই চিতাগ্নিৰ কাষত থিয় হৈ মই প্ৰতিজ্ঞা খাই কৈছো মোৰ অন্তৰৰ মাজত সোমাই থকা নেদেখা নদীৰ এটা জঘন্য পাৰ মই সকলোকে দেখাই দিম মা মই সকলোকে দেখাই দিম তই মোকো মাফ কৰি দিবি অ' তই আঁতৰি যোৱাৰ পৰা আমি একেবাৰে অকলশৰীয়া অনুভৱ কৰিছো বিপ্লৱ হ'ব দে আৰু কান্দি নেথাক যি দুখ আৰু যি ভুলৰ বাবে আমি আজি শুই দেখি ৰ'বলগীয়া হ'ল সেই ভুলৰ চিনস্বৰূপে আমিও এটি পথ বাছি ল'ব লাগিব আমিও সকলোকে দেখুৱাই দিব লাগিব ইয়াৰ প্ৰকৃত প্ৰতিচ্ছবি কি ইয়াৰ প্ৰকৃত প্ৰতিচ্ছবি কি কি মন মাৰি আছ আজি ঘৰলৈ বহুত মনত পৰিছে এনেকেতো মন মাৰি থাকিলে নহ'ব আমি যি আশা সপোন লৈ ওলাই আহিছোঁ আমি সফল হ'বই লাগিব আৰু তয়ে যদি এনেকৈ মন মাৰি দিয় বাকীকেইটাৰ কি হ'ব সেইটো কাৰণে আমি ষ্ট্ৰং হৈ থাকিব লাগিব ঠিক আছে আৰু ঘৰৰ কথা ইমান চিন্তা কৰি থাকিবলৈ দৰকাৰ নাই আৰু কণ্ডিশ্যন তোৰ লগত আছেই চব ভালেই আছে ইমান টেনশ্যন ল'বলৈ একো নাই এতিয়া মাত্ৰ আমি আমাৰ উদ্দেশ্য সফল কৰি দিব লাগে বুজিলি ইমান দুখ কৰি থাকিব দৰকাৰ নাই যি হয় ভালৰ কাৰণে হয় বাদ এতিয়া মন মাৰি থাকিব নালাগে কিবা এটা খাই লগে ব'ল বাকীকেইটাও ৰখি আছে বৈ আহ মাজনী কি চিন্তা কৰি আছ ইমানকৈ বিপ্লৱে ঘৰ এৰি যোৱা বহুত দিনেই হ'ল আজি বৰকৈ মনত পৰিছেও তালৈ আয়ো ইমান চিন্তা কৰি নাথাকিবিচোন এদিন চব সময়ত ঠিক হৈ যাব কেতিয়াবা বৰ ভয় লাগেও দেউতা তাৰ যদি কিবা এটা হৈ যায় সেইবোৰ অমংগলীয়া কথা চিন্তা কৰি নাথাকিবিচোন ভগৱান আছে নহয় সি সোনকালেই ঘূৰি আহিব বল ভিতৰলৈ ভাত দুটামান খাই লওঁ আহ আহ এইজনী ওলালেহি আৰু ৰাতিপুৱাতে তামোল চুবাই দিনটোলৈ অ'ত লেলাব ত'ত লেলাব এই মতা মানুহটোৱে দিনটো দোকানত বহি আকৌ ঘৰত বাহি কাম কৰিবগৈ লাগিব কি ভুৰভুৰাই আছ মোক দেখাৰ লগে লগে কি ভুৰভুৰাই আছো মইহে ক'ব লাগিব এই সুধা হাতখনতে জোকাৰি আহিছ কিবা এটা আনিব লাগে বুলি নাজানো কি আনিব লাগে হা ৰাতিপুৱাতে এসোপামান ডিঙি গৈ লগা কঠিয়া আহিছ মই সেই উজনি পাৰ আহোঁগৈ বিজুলীহঁতৰ ঘৰৰ পৰা
হ'ল আৰু আজি গধূলিলৈকে নালিকাই এই বৌৱে ক'লে গৈছে ইমান খৰধৰকৈ এই তাইনো কি আৰু অ'ত লেলাব ত'ত লেলাব ঘৰত হ'লে কাম এটা নাই এইবোৰে আৰু হেৰি নহয় নালিকাই মোক চাবোন এটুকুৰা দেচোন চাবোন এটুকুৰা ৰচোন তৰালি এইটো কথা এটা সুধিবলৈকে মন গৈছে এই হেৰি নহয় বিপ্লৱৰ কিবা খবৰ বাতৰি পাইছ নেকি নাই নালিকাই তাৰ দেখোন খবৰে পোৱা নাই তাকেইটো কি হ'ব বুলি ভাবিছিলোঁ কি হৈ গ'ল ময়ো সেই ভাবি গুণি একো পাৰেই পোৱা নাই সি আহি সেই ল'ৰা ধেমালি কৰিছিল মোৰ লগতে পিছে তই বৰ বেছি চিন্তা কৰিব নালাগে বাৰু নালিকাই মই এতিয়া গৈ থাকোঁ ঠিক আছে যা বেচেৰিলে বেয়াই লাগে ঐ শুনা ভাই এইবাৰতো বিপ্লৱ আঁতৰি গ'লেই এইবাৰ আমাক কোনে পায় ঐ সি গ'ল ভালেই হ'ল হয়তো হয় ঐ কি হ'ল ক এইবাৰে এইবাৰ কি হ'ল ঐ হৌ পেছা কোননো দুশ্মনৰ ভনীয়েক আহিছে দুশ্মনৰ ভনীয়েক বেছ বিপ্লৱেতো মোৰ হাতৰ পৰা তৰালিক অঁতৰাই নিলেই তাৰ প্ৰতিশোধ হিচাপে এইবাৰ ভনীয়ককে অপদস্থ কৰা যাওক নেকি এই ছোৱালী কি এইবোৰ কি এইবোৰ চাওঁ এৰিদে মোক যাবলৈ দে চাওঁ অক্ষয় পচলা কি এইবোৰ ভনীয়েক সম্বন্ধীয় এজনী ছোৱালীক এনেকুৱা ব্যৱহাৰ কৰিবলৈ লাজ লগা নহয় এৰিদে মোক চাওঁ এৰিদে লাজ লাগিব চবকে যদি ভনীয়েকেই বুলি ভাবি থাকো এই মণি জোকাম কাগৈ কি হ'ল বাপেৰে আহিছে বাপেৰে পলা 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 বৈ পলা 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 এইকেইটা কোন হয় ঐ ৰ চাওকচোন বৰদেউতা ইহঁত কেইটাই কেনেকুৱা অক্ষয় ভালে কৰিছে মোক আপুনি আহি পালে ভালেই হ'ল ঐ ৰ ক'ত পলাছ এইফালা ক'ত পলাব ধৰিছ আইজনীও মোৰ ল'ৰাটোক ইমান বুজালো বুজিয়েই নেপায়হি সেই মূৰ্খহঁতৰ লগত পৰি আৰু বেয়া হৈ গৈছে বাপেকে মই আজি তাক সোধাই নিওঁ ঘৰত গৈ মই তাক সোধাই দিওঁ আইজনী মই তোক অলপ আগবঢ়াই থৈ আহোঁ আইজনী মই থৈ আহোঁ অলপমান আগবঢ়াই থৈ আহোঁ তই মোৰ চব শেষ কৰি দিলি চব ধ্বংস কৰি দিলি মোৰ জীৱন ধ্বংস কৰি দিলি তই মাফ কৰি দে ভাই দ্বিতীয়বাৰ এনেকুৱা নহয় মাফ কৰি দে আৰু এনেকুৱা ভুল নকৰোঁ কেতিয়াও মাফ কৰিব লাগে তোক মাফ কৰিব লাগে মোৰ সৰু ল'ৰা ছোৱালী আছে ভাই
ওলোৱা ছোৱালী মোৰ ঘৰত কি মা নাছিলে ভনী নাছিলে ঐ নিৰঞ্জন ইয়াক খতম কৰি দে তোৰ পাইছে শালা এই আকাশলে তই এবাৰ চাই ল কতজনৰ জীৱন তই ধ্বংস কৰিলি এতিয়া তাক মাফ কৰি দিব লাগে চাই ল দিন ৰাতি এবাৰ চাই ল তোৰ একেবাৰে মাফ কৰি দিম আমি মাফ কৰি দিব লাগে ইয়াক এই খতম কৰি দিয়া এই উঠ আজিহে মোৰ মায়ে শান্তি পাব মাফ কৰ মাফ কৰিব লাগে আজি দাদা থকা হলে অৰিন্দৰ নিচিনা ল'ৰা এটাই মোক এনেকুৱা ব্যৱহাৰ কৰিব নোৱাৰিলে হয় আজি দাদালৈ মোৰ বৰকৈ মনত পৰিছে ইমান অধৈৰ্য নহবিচোন ভণ্টি যি হ'ল হ'ল আৰু সেইবোৰ ভাবি থাকি এতিয়া কি লাভ কচোন বিপ্লৱলেতো মোৰো মনত পৰে তথাপিতো মোৰ মনত কেনেকৈ সান্তনা দি ৰাখিছো মইহে জানো ভিতৰলৈ যাওঁ জয় হিন্দ ছাৰ হয় ছাৰ হয় ছাৰ আমি অন দ্য স্পটতে আছোঁ আপুনি আহিব পাৰে ছাৰ ৰাস্তাটো খোলা আছে ছাৰ হয় ছাৰ থেংক ইউ ছাৰ দত্ত ছাৰ আহি আছে অলপ চাই দিয়ক জয় হিন্দ ছাৰ কোন হয় কিবা চিনাক্ত কৰিব পৰা হৈছেনে হয় ছাৰ বিশিষ্ট ব্যৱসায়ী ৰাজন গোহাঁই হয় ছাৰ ঘৰৰ মানুহক খবৰ জনোৱা হৈছে হয় ছাৰ মই ফোনযোগে জনাই দিছোঁ এই মুখখন লিয়াই দেচোন ইমান বেয়াকৈ মাৰিব লাগেনে নামটো কি আছিল ৰাজন গোহাঁই পকেটখিনি চেক কৰিছিলা চেক কৰা হৈছিল কিবা পোৱা গৈছে নি তেনেকুৱা একো পোৱা নগ'ল ছাৰ বৰুৱা পোষ্টমৰ্টেমৰ ব্যৱস্থাটো কৰা ৰাতি সপোনতে আহি কানে কানে কলাহি আজি ৰাতি ৰাতি সপোনতে আহি কানে কানে কলাহি আজি তুমি মোৰ
তুমি মোৰ জান তুমি মোৰ জান কথাবোৰ খুলি ক'ব নোৱাৰি কাষে চাপি গ'লেও লাজে ধৰে আৱৰি কেনেকৈ বুজাও তোমাৰ মনৰে কথা তুমি মোৰ জান তুমি মোৰ জান তুমি মোৰ জান তুমি মোৰ জান নীলিমাৰ আকাশে জোনাকী বাটেৰে স্নিগ্ধ পোহৰে আৱৰি ধৰিছে হৃদয়ৰে কোণত ৰাখিছো তোমাকে তুমি শুনাহিবা কেতিয়া মোৰ কাষলে তুমি মোৰ জান 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 তুমি মোৰ দত্ত অ দত্ত চাওঁ এফালে আহাচোন ছাৰ চাওঁ এই ডকাইতৰ ফাইলটো লৈ আনাচোন ঠিক আছে ছাৰ ছাৰ জয় হিন্দ ছাৰ ইনভেষ্টিগেশ্যন কিমান দূৰ আগবাঢ়িছে হয় যথেষ্টখিনি আগবাঢ়িছে মোক আৰু একো এক্সপ্লেনেশ্যন নালাগে আমি ইতিমধ্যে আমাৰ চোৱাংচবোৰ লগাই থৈছোঁ ছাৰ হয় খুব সোনকালে বিপ্লৱ আৰু তাৰ গোটেই গেংটোৰ তথ্য পাম ছাৰ খুব সোনকালে বিপ্লৱ আৰু তাৰ গেংটোক ধৰিব লাগে ডেড অৰ এলাইভ আপুনি নিশ্চিন্ত থাকক ছাৰ হয় ছাৰ থেংক ইউ ছাৰ থেংক ইউ ঐ দত্ত দত্ত নিৰঞ্জন নিৰঞ্জন মনটো কিবা ভয় শংকা যেন লাগি আছে কিবা বিপদৰ আগজাননী যেন লাগি আছে আমি যিখন যুঁজত ওলাই আহিছোঁ আমি জানো আমাৰ মৃত্যু নিশ্চিত কিন্তু আমি যি উদ্দেশ্য যি সপোন লৈ আমি ওলাই আহিছোঁ আমাৰ দেহত শেষ বিন্দু তেজ থকালৈকে আমি যুঁজিব লাগিব আমাৰ সমাজখনৰ বিৰুদ্ধে আমি যুঁজিবই লাগিব সমাজখনত ঘটি থকা দুৰ্নীতি অপসংস্কৃতিৰ বিৰুদ্ধে আমি মাত মাতি থিয় দিবই লাগিব নহ'লে আৰু ইয়াতকৈ গত্যন্তৰ একো নাই বুজি পাইছোঁ ঐ ৰচোন কিবা অহা যেন গম পাইছ নেকি
দেচোন ছায়া আমি আকৌ মনু ভাড়া তুলি ল'ব লাগিব বই বই আমি যুঁজিম বই উঠ আমি যাব লাগিব বই 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 বিপ্লৱ বই বিপ্লৱ ঐ উঠ আমি যাব লাগিব ঐ বই বই বিপ্লৱ ঐ উঠ 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 বই ঐ উঠ উঠ বিপ্লৱ আমি যাব লাগিব ঐ ঐ বিপ্লৱ বিপ্লৱ নিৰঞ্জন মই আৰু নোৱাৰো নিৰঞ্জন তই যা তই পলা পাৰ যদি সংগ্ৰামখন আগবঢ়াই নে বিপ্লৱ বিপ্লৱ তই সাহস কৰ মই আছো নহয় তোৰ লগত
যদি মৰিবলগীয়া হয় আমি দুই একেলগতে মৰিম ঐ ঐ বিপ্লৱ সাহস কৰ মই তোক এৰি কেতিয়াও নাযাওঁ ঐ ঐ বিপ্লৱ তই সাহস কৰ না মোক এৰি থৈ যা তই ইয়াৰ পৰা যা মই তোক এৰি কেতিয়াও নাযাওঁ ঐ তই মাত্ৰ সাহস কৰ ঐ বিপ্লৱ ঐ তই সাহস কৰ ৰঞ্জন তই ভণ্টিক চাবি আৰু তোৱালীক কবি মোক ক্ষমা কৰি দিবলৈ মই তাৰ প্ৰতিশ্ৰুতিবোৰ ৰাখিব নোৱাৰিলোঁ তুমি মোৰ নিৰঞ্জন বিপ্লৱ তই কিন্তু একদম ভাল নকৰিলি তোক কোনোদিন মই ক্ষমা নকৰিম বিপ্লৱ কথা শুনি বৰ দুখ লাগিছে অ তাকেহে কি কৰিবি কপালৰ লিখন যাবতো লাগেই বেয়াই লাগিছে ল'ৰাটো কাৰণে মই বহুত আশা কৰিছিলোঁ বহুত সপোন ৰচিছিলোঁ ভবা নাছিলোঁ তই এনেকৈ
সকলোকে এনেকৈ কন্দুৱাই আমাৰ এই সমাজৰ পৰা গুচি যাব ভবা নাছিলো তোৰ এনে মৃত্যু হ'ব তই এনেকৈ সকলোকে কন্দুৱাই যাবি বুলি মই কেতিয়াও ভবা নাছিলো তই এবাৰ তোৰ ভনীয়লৈ চাচোন তাই কেনেকৈ কান্দি কান্দি ভাঙৰি পৰিছে দাদাকে এবাৰ বন্তি বুলি মাতিবলৈ কোৱা না আইজনীও নেকান্দিবি আইজনী সি মুখেৰে মাতিব নোৱাৰে দুখ নকৰিবি আইজনী আমাৰো দুখ লাগিছে কৰিমনো কি আমি কৰা ধেমালিবোৰ তই এবাৰ ভাবচোন দেখা সপোনবোৰ প্ৰতিশ্ৰুতিবোৰ এয়াই আছিল ন হঠাতে তই মোৰ কাষৰ পৰা হেৰি গুচি গ'ল তথাপিও মই তোৰ বাবে বাট চাই আছিলো এনেকুৱা এটা নিঠৰ দেহ হৈ আহিবি বুলি মই কেতিয়াও ভবা নাছিলো মনত আছে তই যে কৈছিলি নেদেখা নদীৰ এটা জঘন্য পাৰ সকলোকে দেখুৱাই দিম বুলি ময়ো সেই দিনটোলৈ অপেক্ষা কৰি থাকিম তৰালি নেকান্দিবি তৰালি এয়া কপালৰ লিখন মানুহৰ জীৱনটো এনেকুৱাই ভাবি থকা সপোনবোৰ কেতিয়াও সফল নহয় বিপ্লৱ মৰা নাই তৰালি বিপ্লৱ মৰা নাই সি আমাৰ মাজত সদায় থাকিব তৰালি নেকান্দিবি তৰালি অলপ ধৈৰ্য ধৰচোন নিৰঞ্জন কি হৈ গ'ল এয়া কি হ'ব বুলি ভাবিছিলো কি হ'ল এয়া তহঁতে সদায় আহি মোৰ দোকানত নালিকাই বুলি কত ধেমালি চুপতি কৰিছিলি আজি মোৰ বাট খাৰু হেৰুৱাই পেলালিও নিৰঞ্জন মোৰ বাট খাৰু হেৰুৱাই পেলালি কাক মই বিপ্লৱ বুলি মাতিম কাক বিপ্লৱ বুলি মাতিব নিৰঞ্জন কাক বিপ্লৱ বুলি মাতিম নিৰঞ্জন হৈ বোপাই কি কৰিবলৈ গৈ কি হৈ গ'ল কম মই সকলোবোৰ খুলি কম আমি কিয় এনেকুৱা পথ বাছি ল'বলগীয়া হ'ল আমি জানো আমি যি পথ বাছি লৈছিলোঁ তাত আমাৰ মৃত্যু নিশ্চিত তথাপিও আমি পৰিস্থিতি আৰু বাধ্যত পৰি এই পথ বাছি ল'বলগীয়া হৈছিল এটা চাকৰিৰ আশাত বিপ্লৱে আৰু গাঁৱৰ হাজাৰজনে ঘৰৰ সকলো মাটি বাৰী বন্ধকত দি ঘোষ দিছিল কিন্তু কি হ'ল কি পালে তাৰ বিনিময়ত বৰঞ্চ হেৰুৱালে তাৰ জন্ম দিয়া মাতৃক প্ৰকৃততে ভুল আছিল কাৰ ঘোষ দিয়া বিপ্লৱৰ নে ঘোষ লোৱা সেই দালাল কেইজনৰ যেতিয়ালৈকে ঘোষ দিয়া আৰু ঘোষ খোৱাবোৰ থাকিব
তেতিয়ালৈকে আমি হাজাৰজন বিপ্লৱক হেৰুৱাবলগীয়া হ'ব আজি বিপ্লৱ মৰা নাই বিপ্লৱ অমৰ হৈ থাকিব কাৰণ বিপ্লৱে যুঁজ দিছে সেই দুৰ্নীতিৰ বিৰুদ্ধে সেই ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে যাতে আৰু কোনেও অধৈৰ্য হৈ নিজৰ সপোনবোৰ হেৰুৱাবলগীয়া নহয় আৰু যদিহে ভৱিষ্যতে উঠি অহা প্ৰজন্ম যদি প্ৰতাৰিত হয় তেন্তে আকৌ বিপ্লৱৰ দৰে হাজাৰজন ওলাই আহিব আৰু হাজাৰজন বিপ্লৱৰ জন্ম হ'ব আৰু সেই কথা নিশ্চিত আজি আমিও লজ্জিত আজি তুমি এই পথ বাছি ল'বলগীয়া হোৱাৰ আঁৰত আমিও নথকা নহয় কিন্তু তুমি যি পথ বাছি লৈছিলা এই পথ আইনগতভাৱে মুঠেই গ্ৰহণযোগ্য নহয় যদিহে তোমালোকে এই সংগ্ৰামখন নিৰস্তৰে চলাই গ'লাহেঁতেন আজি তোমাক হেৰুৱাবলগীয়া নহয় আৰু মই আজি এইটো কথা দিছোঁ যে ভৱিষ্যতে এনে বিপ্লৱক আমি হেৰুৱাবলগীয়া নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিম গুৰুত্বপূৰ্ণ খবৰ দালাল ৰাজেন গোহাঁইৰ লগত টকাৰ লেনদেন কৰি ধৰা পৰিল ৰংপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাতুল বৰুৱা ৰালিবা বৰদেউতা ৰালিবা বৰদেউতা দাদাই যে কৈছিল সেই নেদেখা নদীৰ জঘন্য পাৰটো দেখুৱাম বুলি সি আজি দেখুৱাই দিলে তাৰ উদ্দেশ্য সফল হ'ল মই এতিয়া টিভিত দেখি আহিছো সেয়া আজিহে বিপ্লৱে ন্যায় পালে এতিয়াৰ পৰা কোনো বিপ্লৱ জন্মও নহয় আৰু কোনো বিপ্লৱক হেৰুৱাবলগীয়াও নহয় আপুনি জানেনে ঘোষ খোৱাজনতকৈ ঘোষ দিয়াটো বেছি অপৰাধ আহকচোন আমি সকলোৱে সমাজৰ পৰা দুৰ্নীতি অপৰাধ ভ্ৰষ্টাচাৰ এই সকলোবোৰ শেষ কৰি এখন সুন্দৰ সমাজ গঢ় দিওঁ আমাৰ এই যাত্ৰাত আপুনিও অংশীদাৰ হ'বনে